সকলো কৰ্মচাৰীৰ লগত তেওঁলোকৰ সেৱা সংক্ৰান্তীয় সাৰ্ভিস সংক্ৰান্তীয় বিভিন্ন বিষয় থাকে। তেওঁলোকৰ সেৱাসমূহ একোখন সাৰ্ভিস ৰুলৰ দ্বাৰা আইনৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। গতিকে সময়ে সময়ে সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত চৰকাৰে আলোচনাত বহে। গতিকে অসম কলেজ শিক্ষক সন্থাৰ লগতো মই আলোচনাত বহিছোঁ, আকৌ আমি আলোচনাত বহিম। গতিকে এইবিলাক মই ভাবোঁ যে আলোচনাৰ জৰিয়তেই সমাধান হ'ব। সকলো কৰ্মচাৰীৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আছোঁ। গতিকে ঠিকাভিত্তিক শিক্ষকৰ নিয়মীয়াকৰণৰ আমি এটা ডাঙৰ পদক্ষেপ ল'লোঁ আৰু ই এটা ডাঙৰ আমাৰ লিগেচি ইছ্যু এটা সমাধান কৰিছে। এই কেইদিনতে আমাৰ মাধ্যমিক পৰ্যায়ৰ যিসকল এডিশ্যনেল কণ্টেক্সুৱেল টিচাৰ তেওঁলোকৰো নিয়মীয়াকৰণ প্ৰক্ৰিয়া প্ৰায় 90% হৈ গৈছে। এতিয়া সেইটো এটা সমাধানৰ ফালে আগবাঢ়িছে। প্ৰাদেশিকীকৰণৰ কিছু লিগেচি ইছ্যুজ থাকি গৈছে, সেইটো আমি স্বীকাৰ কৰোঁ যে সেই ইছ্যুখিনিও আমি সমাধান কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ